সেইটো হ'ব, পিছত দেখা যাব কোনে কিমান খাইছে। এতিয়াতো ক'ব নোৱাৰি কোনে কিমান খাইছে, পিছতে টোটেল কৰিলে ওলাব। শালিপুখুৰী আদৰ্শ প্ৰাথমিক বিদ্যালয় আজি সৰস্বতী পূজা উপলক্ষে অকণমান ভিডিঅ'খন দেখাইছোঁ। ধৰক তাত পূজা স্থাপনাখন হয় আৰু সৰু সৰু কণ মইনাসকলে ডেন্স কৰি আছে, বহুত ফূৰ্তি ফাৰ্তাকে কৰি আছে। মই তাৰো অলপ ভিডিঅ' অলপ আগত দেখাইছোঁ, এতিয়া আৰু মই তালৈ গৈ আছোঁ। আপোনাৰ স্থাপনাখন এইখন সুন্দৰকৈ সজাইছে। আমাৰ শালিপুখুৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়খনৰ মই ভিডিঅ'ই দেখাইছোঁ। সকলো ভিডিঅ'টোৱে শ্বেয়াৰ কৰিব আৰু সম্পূৰ্ণকৈ চাব, প্ৰকাৰকৈ চাব, যাতে মই ধৰক সম্পূৰ্ণ ভিডিঅ' চাব নটিফিকেশ্যনটো ধুনীয়াকৈ চাম। আৰু সকলো ভিডিঅ' যিসকলে নতুনকৈ আহিছে তেখেতসকলক এটা মই অনুৰোধ থাকিল, সকলো নতুন যিসকলে মোৰ চেনেলটো চাইছে তেখেতসকলক এটা অনুৰোধ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু লাইক কৰক, যিমান পাৰে আৰু লগৰবিলাকলৈ শ্বেয়াৰ কৰি পঠিয়াওক। মই এইটোৱে কৈছোঁ। সকলোৱে
এতিয়া চাওক সৰু সৰু কণ কণ মইনাখিনিৰ লগত আমাৰ যিখিনি অভিভাৱক আহিছে তেখেতসকলেও ফূৰ্তি কৰিছে। এই কণ কণ মাইনাবিলাকৰ অভিভাৱকসকলেও ফূৰ্তিত পূৰা নাচিবলৈ আৰম্ভ কৰিছে।
আমাৰ থালিপুৰ স্কুলৰ প্ৰধান শিক্ষক অকণমান নাছিলে লগত ময়ো নাচি দিলোঁ আৰু ইয়াৰ লগত আমাৰ প্ৰধান শিক্ষক